Hello students, সকলোকে পুনৰবাৰ RGB study point লৈ স্বাগতম জনালো। আজি মই কৰিব লৈছো অনুশীলনী 5.1 ৰ question number 14। গতিকে question number 14 তোমালোকে চাই যোৱা। তলৰ ৰাশিটোক a + ib আকাৰত প্ৰকাশ কৰা। Express the following expression in the form of a + ib. Question আমাক দিয়া আছে 3 + i√5 3 - i√5 divided by √3 + √2i minus √3 minus i√2 গতিকে ইয়াক a + ib আকাৰত প্ৰকাশ কৰিব লাগে a + ib আকাৰত আমি প্ৰকাশ অতি সহজ ধৰণে কৰিম গতিকে কেনেকৈ চাই লোৱা ফাৰ্স্ট 3 + i√5 3 - i√5 অৰ্থাৎ ইয়াত যদি আমি চাও এটো a আৰু b বুলি ধৰো a + b * a - b হৈ আছে তো আমি a + b * a - b ফৰ্মুলাটো জানো a + b * a - b মানে হ'ব a² - b²। গতিকে আমি এটো কৰিম a² প্ৰথম a হ'ব a3 টু a বুলি ধৰো a² হৈ গল -b² -i√5 হোল স্কয়াৰ a² - b² তো ইয়াত তলৰটো হ'ব √3 + √2i মাইনাস ইয়াত আমি প্ৰথম কি কৰিম ব্ৰেকেট ভাঙি দিম গতিকে কি ভাঙিম √3 + √2i মাইনাসে প্লাসে -√3 টো ওলাই যাব মাইনাসে মাইনাসে প্লাস i√2 হৈ যাব নেক্সট লাইন হ'ব 3² মানে হ'ব 9 মাইনাস i যদি স্কয়ার কৰো i² হ'ব আকৌ √5 ক যদি স্কয়ার কৰো স্কয়ারতে ক্যান্সেল হ'ব ইনটু 5 ওলাই গুছি আহিব একে ধৰণে তল যদি চাও +√3 -√3 ক্যান্সেল হ'ব ইয়াত আছে √2i আৰু i√2 একেটাই হ'ব যেহেতু প্লাসত আছে গতিকে আমি কি লিখিম 2√2 মানে √2 যদি দুটো আছে 2√2i আমি 2√2i লিখিব পাৰিম নেক্সট লাইন কি হ'ব 9 মাইনাস i² ভ্যালু জানো কি আমি জানো কিমান i² মানে হল -1 ইনটু 5 i² মানে হল -1 ইনটু 5 তলত হ'ব 2√2i then next line চাবা 9 a মাইনাসে প্লাস হ'ব 1 ইনটু 5 মানে কিমান হ'ব 5 হ'ব 9 + 5 ডিভাইডেড বাই 2√2i হ'ব 9 + 5 ডিভাইডেড বাই 2√2i এতিয়া নেক্সট হ'ব 9 + 5 9 + 5 হ'ব কিমান 14 তলত আছে 2√2i এতিয়া যদি আমি যদি কাটি দিও 2 1 * 2 হ'ব 2 যদি 14 কাটো 7 হ'ব সো আমি কি পালো 7 ডিভাইডেড বাই √2i পালো সো তলত আমি √ওভাৰ থকা সংখ্যাটোৰ i টো ৰাখিব নোৱাৰো গতিকে 7 ডিভাইডেড বাই এই i টো সো √ওভাৰটো তলত এটা পালো √ওভাৰটো ক্যান্সেল কৰিব কাৰণে আমি আউটাৰ √ওভাৰটো ইনটু কৰিম ঠিক আছে গতিকে √টো আমি ওপৰটো কৰিব লাগে যেহেতু তলত বেছিয়ে কৰিছো কাৰণ আমি এটা √টো পূৰণ কৰিলে কি হ'ব এই √টো হোল স্কয়াৰ হৈ 2 টো মানে √ওভাৰ ক্যান্সেল হৈ যাব হেকাৰণে ওপৰটো আহিব তলতো আহিব আৰু i টো কাৰণেও কৰিম কামটো আমি গতিকে আমি i তলত যেহেতু এটা আছে আমি আৰু এটাই পূৰণ কৰিম ঠিক আছে i টো এতিয়া i² হ'ব আমি ভ্যালুটো -1 বহাব পাৰিম আৰু ওপৰ যেটো i নাই গতিকে এটাই আহিব ঠিক আছে 7/√2i আছিলে 7/√2 লিখিলো এই √ওভাৰটো ক্যান্সেল কৰিবৰ কাৰণে আমি আউটাৰ √টো পূৰণ কৰিলো সেই বস্তুৰ ওপৰতো কৰিম একে ধৰণে i ইয়াত এটা আছে আৰু এটা i পূৰণ কৰিলে i² হ'ব সো সেই কাৰণে আমি i এটা পূৰণ কৰিম আৰু ওপৰতো i এটা আহি যাব তো নেক্সট লাইনত হ'ব কি হ'ব 7√2 মানে হ'ব 7√2 i টো থাকি যাব ইয়াত যদি আমি কৰো √ওভাৰটো কি হৈ যাব √ওভাৰটো হোল স্কয়াৰ হ'ব প্লাস i² হিচাপে আহি যাব তো উপৰ থাকিব 7√2i তলত কি হ'ব স্কয়াৰ ৰুটে ক্যান্সেল হৈ যাব 2 টো ওলাই গুছি আহিব 2 আহিলে আৰু i² যেহেতু পাইছো গতিকে i² ভ্যালুটো হ'ব কিমান -1 i² মান সদায় -1 হ'ব সো আমি কি পাম 7√2i প্লাসে মাইনাসে মাইনাস কি হ'ব 2 তাৰ মানে মাইনাস আমি এনেকৈ ওপৰ লৈ যাব পাৰো -7√2 ডিভাইডেড বাই 2i এতিয়া যেহেতু আমাক a + ib আকত প্ৰকাশ কৰিব কৈছে তোমালোকে লিখি দিবা therefore বা hence লিখিলে হল a + ib ফৰ্মটো কি হ'ব আমি সোৱা যেহেতু i থকা পাৰ্টটো পালো বাস্তৱ বা ৰিয়েল পাৰ্টটো পোৱা নাই সো কি কৰিম আমি ৰিয়েল পাৰ্টটো কি লিখিম 0 লিখিম 0 মাইনাস আছে -7√2 ডিভাইডেড বাই 2i এটোই হ'ব আনসাৰ গতিকে কোৱেশ্চন নম্বৰ 14 ৰ সমাধান মই কৰিলো তোমালোকে আকৌ এবাৰ ভালদৰে চাই লবা স্ক্ৰিনশ্বট মাৰি লিখি লবা
যদি কিবা বুজি পোৱা নাই কমেণ্ট জনাবা ইয়াৰ পিছৰ ভিডিঅ'টোত মই 5.2 লৈ আহিম আজিলৈ ইমানটা ভিডিঅ'টো সমাপ্ত কৰি তোমালোকে প্ৰথমবাৰ চেনেলটোত আহিছা ছাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিবা